নমস্কাৰ বন্ধুসকল, আজি আমি জানো আহক টোপনি যোৱাৰ সময়ত মানুহৰ লগত ঘটা কেইটামান ৰহস্য ঘটনাৰ বিষয়ে। যদি আপোনাৰ লগত এনে কিছুমান আচৰণ হৈছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কমেণ্ট কৰি জনাব। গতিকে পলম নকৰি জানো আহক আমি টোপনি যোৱাৰ সময়ত ঘটা 7টা ৰহস্যময় ঘটনা সম্পৰ্কে। নাম্বাৰ 1 হৈছে গ্ৰিণ্ডিং টিথ, দাঁতে দাঁতে কামোৰা। এইটো এক আচৰিত নিয়ম বা অভ্যাস নহয় জানো? মানুহে শুই থকা সময়ত নিজেই গম নাপায় যে তেওঁ দাঁত কামুৰি আছে। হয়তো কেতিয়াবা এনে অভ্যাসৰ বাবে ওচৰত শুই থকা ব্যক্তিজনৰ ভয়ৰ অনুভৱ হয়। এই বিষয়ে বিজ্ঞানে পৰীক্ষা নিৰীক্ষা কৰি আছে যদিও বৰ্তমান সময়লৈ শুই থকা অৱস্থাত মানুহৰ এনে অভ্যাস কিয় হয় তাক আজিও বিজ্ঞানে জানিব পৰা নাই। নাম্বাৰ 2 ল' টেম্পাৰেচাৰ। যেতিয়া মানুহ ৰাতি শুই থাকে কোনো এটা সময়ত মানুহৰ ঠাণ্ডা লাগিব আৰম্ভ হয়। আপুনি জানেনে ইয়াৰ কাৰণটো কি? দৰাচলতে ৰাতি শুই থকা অৱস্থাত মানুহৰ শৰীৰত তাপমান কম হৈ যায়। ই এক প্ৰকৃতিক ঘটনা। শুই থকা অৱস্থাত মানুহৰ মগজুৱে মেলাটনিন নামৰ হৰম'ন ৰিলিজ কৰে, যাৰ বাবে আমাৰ শৰীৰৰ তাপমান কম হ'ব আৰম্ভ কৰে। ইয়াৰ বাবে আমি ৰাতি ঠাণ্ডা অনুভৱ কৰোঁ। ৰাতি প্ৰায় 2 মান বজাত শৰীৰৰ আটাইতকৈ কম তাপমান হয়। নাম্বাৰ 3 স্লিপ টকিং, টোপনিত কথা পতা। এই অভ্যাস কিছুমান ব্যক্তিৰ ক্ষেত্ৰত দেখা যায়। শুই থকা অৱস্থাত মানুহে মুখে কথা পাতি থকা এইটো কোনো বেমাৰ নহয়। বিজ্ঞানভাৱে ইয়াক পেৰাচমনিয়া বুলি কোৱা হয়, অৰ্থাৎ টোপনিত অদ্ভুত ব্যৱহাৰ কৰা। এই অভ্যাস বিভিন্ন কাৰণত হ'ব পাৰে, যেনে টোপনি সম্পূৰ্ণ নহ'লে, বেছি জ্বৰ হ'লে, অধিক টেনচন হ'লে, অধিক মদ্যপান কৰিলে এনে অভ্যাস হয়। বিজ্ঞানভাৱে জানিব দিয়ে যে সপ্তাহত 10জন ব্যক্তিৰ ভিতৰত এজন ব্যক্তিয়ে এনে কাৰ্য কৰে। নাম্বাৰ 4 স্লিপ ৱাকিং, অৰ্থাৎ টোপনিত খোজ কঢ়া। কেতিয়াবা কোনো ব্যক্তিয়ে টোপনিতে খোজ কাঢ়ি কেনিবা গুচি যায়। এনে ক্ষেত্ৰত কিছুমানে ভূত লগা বুলি কয়, কিন্তু বাস্তৱতে এনেধৰণৰ একো নাই। ই এক স্লিপ টকিঙৰ দৰে পেৰাচমনিয়া সম্বন্ধীয় ডিজৰ্ডাৰ। এনে অভ্যাসক বিজ্ঞানভাৱে চমনা এম্বলিজম নাইবা নক্ট এম্বলিজম বুলি কোৱা হয়। এই অভ্যাসৰ কাৰণ হৈছে ডিপ্ৰেছন, বেড লাইফষ্টাইল, কমকৈ শোৱা, অধিক চিন্তা ইত্যাদি। নাম্বাৰ 5 ৰিঅকাৰিং ড্ৰিম। ই এক অদ্ভুত ঘটনা নহয় জানো? মানুহে কেতিয়াবা সপোনতে সপোন দেখা পায়। এই ঘটনাটো বুজাটো অলপ অসুবিধা হয়। তথাপিও যেনে কোনো এজন ব্যক্তিয়ে যেতিয়া সপোন দেখি আছে কিন্তু সেই সপোনে আকৌ সপোনত কিবা এটা কৰি থকা দেখা পায়। যিসকলৰ কেতিয়াও এনে সপোন দেখা নাই তেওঁলোকৰ বুজি পোৱাত অলপ অসুবিধা হ'ব, আৰু যিসকলে এনে সপোন দেখিছে তেওঁলোকে সহজতে বুজি পাব। এই সপোন যদি কেতিয়াবাহে দেখে তেনে একো অপকাৰ নাই, কিন্তু যদি প্ৰায়ে এনেকুৱা সপোন দেখে তেনেহ'লে চাইক'লজিষ্টৰ সহায় ল'ব লাগে। হয়তো ই এক মনোৰোগ হ'ব পাৰে। নাম্বাৰ 6 ফলিং। কেতিয়াবা আমি সপোনত ওপৰৰ পৰা পৰি যোৱা দেখোঁ, নাইবা কেতিয়াবা আমি পিছলি পৰি যোৱা দেখোঁ। যেতিয়া আমি পৰি যাওঁ তেতিয়া হঠাৎ আমি সাৰ পাই উঠোঁ। মনোবিজ্ঞানৰ অনুসৰি ইয়াৰ কাৰণ হৈছে জীৱনত হ'বলগীয়া কিছুমান পৰিস্থিতিৰ ওপৰত আমাৰ নিজৰ আত্মবিশ্বাস বা নিয়ন্ত্ৰণ নাথাকে। নাম্বাৰ 7 মানুহে সপোনত কিছুমান অচিনাকি ব্যক্তি দেখা পায়, কিন্তু অচিনাকি হ'লেও ব্যক্তিজন চকুৰে কেতিয়াবা ক'ৰবাত নহয় ক'ৰবাত দেখা হ'ব লাগিব। হয়তো মনত নাথাকিব পাৰে বা চিনাকি নহ'ব পাৰে, কিন্তু আপোনাৰ চকুৰে ক'ৰবাত দেখা ব্যক্তিহে সপোনত দেখা পায়। শেষত এটা কথা জানি থওক যে মানুহে সপোন কিয় দেখে। এই বিষয়ে বিভিন্নজনে বিভিন্ন মন্তব্য দিলেও কিন্তু বিজ্ঞানসন্মতভাৱে মানুহে সপোন কিয় দেখে ইয়াৰ প্ৰকৃত ৰহস্য ভেদ কৰিব পৰা নাই। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকৰ লগত এনে কিছুমান আচৰণ হৈছে কমেণ্ট কৰি জনাবচোন। আৰু এনেবোৰ বিভিন্ন তথ্য জানি যাবলৈ আমাৰ ফেচবুক পেজটো লাইক এণ্ড ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।